ইউটিউব চেনেল D24 টেক। ৰাজ্যবাহীলৈ দিব বিচাৰিছে এক বৃহৎ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো PGCIL ওলাইছে বৃহৎ সংখ্যক চৰকাৰী চাকৰি। যিসকল নিবনুৱা যুৱ যুৱতীয়ে ভাবি আছে PGCIL কাম কৰিম বুলি, সেইসকল নিবনুৱা যুৱ যুৱতীৰ কাৰণে আহিছে এক সোণালী সুযোগ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে 1 নম্বৰ হৈছে ফিল্ড ইঞ্জিনিয়াৰ, য'ত পোষ্ট আছে 50টা, আনৰিজাৰ্ভৰ কাৰণে 22টা, OBCৰ কাৰণে আছে 13টা, SCৰ কাৰণে আছে 7টা, STৰ কাৰণে আছে 3টা আৰু EWSৰ কাৰণে আছে 5টা। পে স্কেলটো হৈছে 30ৰ পৰা 1,20,000 মানৰ ভিতৰত আৰু বেচিক পে হৈছে আপোনালোকৰ 30,000। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বিচাৰিছে ফুল টাইম BE হ'ব লাগিব বা BTech বা BSc পাছ হ'লেও আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু ST OBCৰ কাৰণে ইয়াত বিশেষভাৱে ৰেহাই দিয়া হৈছে। ইয়াত আপোনালোকৰ 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 2 নম্বৰ হৈছে ফিল্ড ইঞ্জিনিয়াৰ, য'ত পোষ্ট আছে 15টা, আনৰিজাৰ্ভৰ কাৰণে 7টা, OBCৰ কাৰণে 4টা, SCৰ কাৰণে 2টা আৰু STৰ কাৰণে আছে 1টা আৰু EWSৰ কাৰণে আছে 1টা। পে স্কেলটো আপোনাৰ ফিল্ড ইঞ্জিনিয়াৰ 1 নম্বৰৰ দৰে ছেম। ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে BE বা BTech বা BSc। আপোনালোকে BSc পাছ হ'লে হ'ব, কিন্তু ইলেক্ট্ৰনিক বা কমিউনিকেশ্যন ডিচিপ্লিন হ'ব লাগিব, তেতিয়াহে আপোনালোকে অনলাইন কৰিব পাৰিব। ইয়াত 1 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, তেতিয়াহে আপোনালোকে অনলাইন কৰিবলৈ পাৰিব। 3 নম্বৰ হৈছে ফিল্ড ইঞ্জিনিয়াৰ IT, য'ত পোষ্ট আছে 15টা, আনৰিজাৰ্ভৰ কাৰণে আছে 7টা, OBCৰ কাৰণে আছে 4টা, SCৰ কাৰণে আছে 2টা, STৰ কাৰণে আছে 1টা আৰু EWSৰ কাৰণে আছে 1টা। পে স্কেলটো হৈছে 30,000ৰ পৰা 1,20,000ৰ ভিতৰত আৰু আপোনালোকৰ বেচিক পে হৈছে 30,000। ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ফুল টাইম BE বা BTech BSc পাছ হ'লেও আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু ইয়াত 1 বছৰৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এলিজিবল হ'ব। 4 নম্বৰত আছে ফিল্ড ছুপাৰভাইজাৰ, য'ত পোষ্ট আছে 480টা, আনৰিজাৰ্ভৰ কাৰণে 195টা, OBCৰ কাৰণে 129টা আৰু SCৰ কাৰণে আছে 72টা, STৰ কাৰণে আছে 36টা আৰু EWSৰ কাৰণে আছে 48টা। য'ত পে স্কেলটো হৈছে 23,000ৰ পৰা 1,05,000 আৰু আপোনালোকৰ বেচিক পে হৈছে 23,000ৰ ভিতৰত। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল, য'ত আপোনালোকে ইলেক্ট্ৰিকেলত ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহে অনলাইন কৰিব পাৰিব। লগতে আপোনালোকে BTech বা BE বা MTech হ'লে আপোনালোকে অনলাইন কৰিব পাৰিব। ইয়াত 1 বছৰৰ আপোনালোকৰ বিচাৰিছে এক্সপিৰিয়েঞ্চ বিচাৰিছে। 5 নম্বৰত আছে ফিল্ড ছুপাৰভাইজাৰ, য'ত পোষ্ট আছে 240টা, আনৰিজাৰ্ভৰ কাৰণে 98টা, OBCৰ কাৰণে 64টা আৰু আপোনালোকৰ SCৰ কাৰণে আছে 36টা, STৰ কাৰণে আছে 18টা, EWSৰ কাৰণে আছে 24টা। ইয়াত পে স্কেলটো 23,000ৰ পৰা 1,05,000 আৰু বেচিক পে হৈছে আপোনালোকৰ 23,000। ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম ডিপ্ল'মা ইন ইলেক্ট্ৰনিক বা কমিউনিকেশ্যন অৰ ইকুইভেলেণ্ট। তো আপোনালোকে ইলেক্ট্ৰনিক বিষয়ত ডিপ্ল'মা থাকিলেহে এইটো বিষয়ত অনলাইন কৰিব পাৰিব, য'ত 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনালোকৰ। তো বন্ধু বান্ধৱীসকল, ইয়াত বছৰৰ বা বয়সৰ সীমাটো হৈছে আপোনালোকৰ 29 বছৰৰ আগত হ'ব লাগিব আৰু 29 বছৰৰ পিছত হ'লে আপোনালোকে অনলাইন কৰিব নোৱাৰিব। ইয়াতে আপোনালোকৰ 1993ৰ পৰা আপোনালোকে 1993ৰ পৰা 2004 চনৰ ভিতৰত আপোনালোকৰ জন্ম হ'ব লাগিব, তেতিয়াহে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু এইটো অনলাইন আবেদন কৰাৰ কাৰণে আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগিব, য'ত ফিল্ড ইঞ্জিনিয়াৰৰ কাৰণে আছে 400, ফিল্ড ছুপাৰভাইজাৰৰ কাৰণে আছে 300, SC ST PWD বা এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে নীল। ইতিমধ্যে আপোনালোকে অনলাইন আৰম্ভ হৈ গৈছে। যিসকল বন্ধু বান্ধৱীয়ে অনলাইন কৰিম বুলি ভাবিছে, সেইসকল বন্ধু বান্ধৱীয়ে অতি সোনকালে অনলাইন কৰি দিয়ক। অনলাইন ষ্টাৰ্ট ডেটটো হৈছে 21 নৱেম্বৰ 2022 আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 11 ডিচেম্বৰ 2022। তো বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি মোৰ ভিডিঅ'টোৰ কাৰণে আপোনালোকে অলপো হেল্পফুল হৈছে, তেন্তে মোৰ